सासे 40 बोसोरनि लंफदा 5 बोसोर बैसोनि उन्दै गथ'खौ जिनाहारि खालामनाया रायजो नाङैनो सोमोनांथाव जादों। बिस्कुट जाहोनानै सासे 5 बोसोर बैसोनि उन्दै गथ'खौ जेजेएमनि न'आव साननै जिनाहारि खालामदों सासे नेहाल आरो लंफद सुबुङा। जाय जाथाया खोनानाय लोगो लोगोनो मिन्थिनाय लोगो लोगोनो गोजांस्रिउ मोनो। सुबुंनि गेजेराव ओरैबायदि दुथां आरो लंफद गोसोनि जाबाय बेखौ फोरमायनो हाया आरो बेबायदिनो जादों मोनसे मुगैथाव आरो दुखुनांथाव जाथाय जनाय ओनसोलाव। सासे 40 बोसोरनि लंफद सुबुङा 5 बोसोर बैसोनि गथ'खौ गाज्रि रोखोमै जिनाहारि खालामदों। जाय 5 बोसोरनि गथ'आ दासिमबो जेबो मिन्थिया। जाय समाव गथ'आ गाज्रि थासारि बे समावबो 5 बोसोरनि गथ'आ गेलेनाय खारनाय बारनायाव मुखुब। बेबादि उन्दै गथ'खौ 40 बोसोर बैसोनि लंफद सुबुङा जिनाहारि खालामनाया ओनसोल नाङैनो दुंहाव थासारि जादों। मख'जाथावदि बे जाथाया जनाय ओनसोलाव जादों। जनाय गलिमेसा गामिनि 40 बोसोर बैसोनि गारगाराम फावमुंनि सुबुङा सासे उन्दै गथ'खौ जिनाहारि खालामनायनि अजद 5 बोसोरनि उन्दै गथ'खौ बिस्कुट मेथाइ जाहोनानै थांनाय बुधबार आरो बृहस्पतिबाराव मोनसे जेजेएम मावबिथांखिनि मावख'आव फुलायनानै साननै जिनाहारि खालामनायनि गोख्रों अजद गामिनि सुबुं आरो न'खरनि सुबुंफ्रा। गथ'नि देहायारि जेंना नुजाथिनायाव देहा फाहामसालियाव देहा फाहामथाय लानायाव बे मुगैथाव जाथाया सोराङाव फैदों। जिनाहारिनि बोलो जानांनाय उन्दै गथ'नि बिमा बिफाया गुबुन रायजोआव न'खर सुंथानो खामानि मावहैयो। बिबै बिबौनियाव थानानै फरायगासिनो दं। न'खराव रावबो गैयै खाबुखौ लानानै लंफद गारगाराम फावमुंनि सुबुङा साननै जिनाहारि खालामो। बे लंफद गारगारामनि सायाव न'खरनिफ्राय जनाय पुलिस थानायाव आयेन बायदियै U/S 376 AV IPC R/W सेक्सन 6 नि मोनसे केस रेजिस्टार खालामबाय। दायनिगिरि लंफद गारगाराम फावनि हेंथायै गोख्रोंनिफ्राय गोख्रों राहा लानांगौनि दाबि दैखांदों न'खरनि आरो ओनसोलनि सुबुंफ्रा। जितु घटना घटिছে এটো হৈছে মানে একদম নাবালিকা 5 বছৰীয়া এটা ছোৱালীক আমাৰ নিজৰে গাঁৱৰ গৌৰৱ পাওঁ তো দৰ্শন কৰাটো আমাৰ অতিকৈ লজ্জাজনক আৰু ঘৃণনীয়। সেইজন ব্যক্তিক আমাৰ প্ৰশাসনিক বিভাগে এৰেষ্ট কৰি তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে নতুবা তাক কঠোৰ শাস্তি দিব লাগে আৰু আমাৰ অসম চৰকাৰক সেই বিষয়ত অনুৰোধ কৰোঁ যে এনে ব্যক্তিক কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আপোনালোকৰ মিডিয়া যোগেদি সেইটো প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু তেখেতক অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। মানুহজন এতিয়া পলাই গৈছে বুলি কৈ এতিয়া গাঁৱত নাই। ঘটনাটো তাত এটা আছে JJM মিছন এটা আছে তো গালি মেচাকি গাঁৱত যিটো নেকি পানী যোগান আঁচনি সেই তাত এটা কোৱাৰ্টাৰ এটা বনোৱা আছে। সেই কোৱাৰ্টাৰটোতেই ছোৱালীজনীক দুদিনকৈ ধৰ্ষণ কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ আৰু তাতে মানে বিস্কুট খুৱাই কিনি সেই ছোৱালীজনীক ধৰ্ষণ কৰিছে। গতিকে সেইজন ব্যক্তিক আমাৰ গাঁৱত ৰাখিব নালাগে। আমি গাঁৱৰ ৰাইজে 2-3 দিনকৈ আলোচনা কৰিছোঁ। সেইজন ব্যক্তি আমি বিচাৰি পোৱা নাই। গতিকে সেই ব্যক্তিজনক আমাৰ প্ৰশাসনিক আমাৰ পুলিচ প্ৰশাসনে আহি কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু আমাৰ পক্সো কেছত যিটো চাইল্ড প্ৰটেকশ্যন এক্টত পেলাই তেওঁক ধৰিব লাগে আৰু হয়তো ব্যৱস্থা কৰি দিব লাগে আৰু লগতে যদি তাতকৈ অধিক যদি কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ অতিকৈ আনন্দিত কথা যে তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেইটো তাত কাম কৰা ব্যক্তি মানে তেখেতসকলৰ মাটিত এই JJMটো বনাইছে। সেই JJMটোত তাক চকীদাৰ হিচাপে ৰাখিছে চোৱা চিতা কৰিবৰ কাৰণে। সেই সুযোগতে সেইটো ঘৰত থাকে কাৰণে সেইটো সুযোগটো পাইছে আৰু ওচৰতে এই ছোৱালীজনীৰ ঘৰ মা দেউতা নথকা অৱস্থাত এই কাণ্ড কৰিছে। তো মানুহজনৰ বয়স 40-45 মান হ'ব। ছোৱালীজনীৰ মা দেউতা এতিয়া তামিলনাডু আছে হাজিৰা কৰি আছে। তো তাৰ দদাইটো আছে তাৰ ইয়ায়ো তাতো আছে আৰু তাৰ ককা দেউতা। তো মানুহজনৰ সম্পৰ্কটো মই ইমানখিনি নাজানো। তো সম্পৰ্কটো অলপমান থাকিব পাৰে যে তেওঁলোকৰ এনে বিয়া বাৰু পতাৰ ওপৰত এনেকুৱা সম্পৰ্ক এটা আছে। সেইটো কাৰণে ছোৱালীজনীৰ বয়স 5-6 বছৰ মান হ'ব। সেইখন প্ৰথম শ্ৰেণীত পঢ়ে ছোৱালীজনী। সেই ছোৱালীজনী এনেকুৱা
জঘন্য অপৰাধ আৰু ঘৃণনীয় কাম কৰাটো আমি সহ্য নকৰোঁ যে তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব